ইনষ্ট্ৰাক্টৰ মহেন্দ্ৰ বৰুৱা মই গুৱাহাটী এইটো হেণ্ডলুম ট্ৰেইনিং চেণ্টাৰ ক্লাছটো চলে কিন্তু চলা মানে কথা কি অফিচটোৰ অৱস্থা একেবাৰে বেয়া চলিবৰ কাৰণে মানে উপায় নাই ক্লাছ চলাবৰ কাৰণে মানে কি অফিচটোৰ বিল্ডিংটো একেবাৰে বেয়া অৱস্থা সেইকাৰণে ঠিক তেনে ক্লাছ কৰিব পৰা নাই 15জন আছে পৰীক্ষাটো এনেকৈ মানুহ কৈছে মানে ৰাইজে কৈছে পৰীক্ষাৰ সময়ত মানুহ আনি পেলাই আনি পেলাই নহয় সেইটোতো এডমিশ্যন লয় এডমিশ্যন হয় বিনা ক্লাছত মানে ইহঁতৰ আপুনি দেখা পাইছে অফিচটোৰ অৱস্থা একেবাৰে বেয়া এতিয়া তথাপিও আমি ট্ৰেইনিং চেনিক মাজে মাজে গৈ পেলাই লগ কৰি পেলাই মাতি আনি ক্লাছ অলপ নথেনি দিওঁ আমি ইয়াতে দিওঁ মাতি আনো নহয় এটা নোট দিওঁ আৰু লিখিবৰ কাৰণে নোটটো দি দিওঁ নহ'লে লিখা নোট দি দিওঁ আৰু সেইটো প্ৰেক্টিকেলতো ইয়াত হেৰিয়ে নাই অৱস্থাই নাই আপোনালোকে দেখিছে এইটোতো 100 মাৰ্কছৰ থিয়ৰী প্ৰেক্টিকেলটো নম্বৰটো এতিয়া মানে কি এতিয়া সেইটোতো কথা এতিয়া ধৰি লওক শাল এখন আগতে আছিলে এইবাৰ শালখন ভাঙি গ'ল যোৱা বছৰলৈকে শালখন আছিল ঠিকে তাতে প্ৰেক্টিকেল কৰাইছিলোঁ এতিয়া এইবাৰ কাৰণে মই ছাৰক কৈছোঁ কথাটো কি কৰা যায় ফেব্ৰুৱাৰী 15জন এনে দিয়া নহয় যোৱা বছৰ শালখন আছিলে আপুনি দেখা পালে যে শালখন আছিলে কিন্তু এতিয়া সেই তাৰমানে সেইটোতো সঁচা কথা নহয় এতিয়া মইতো মোৰটো কম সেইটোতো নহয় আমাৰ প্ৰেক্টিকেলটো লুম আছিলে এতিয়া প্ৰেক্টিকেল কৰিব দিওঁ মানে যোৱা বছৰলৈকে এই বছৰতো লুমটোতো আজি কেইমাহমান আগত ভাঙিছে প্ৰেক্টিকেল কৰিব পৰা নাই এতিয়া এইবাৰ কৰিব পৰা নাই যোৱা বছৰটো কৰিছিলোঁ এই বছৰ জনাইছোঁ এইবাৰ মাৰ্চত কৰিম বুলি কৈছে 2 বছৰ হৈ গ'ল নহয় এতিয়া অহাৰ পৰা মইতো অহাৰ পিছৰ পৰা অফিচটো তেনেকুৱাই হৈ আছে এতিয়া আগতকৈ আৰু একেবাৰে ডেমেজেই হৈ গ'ল মই ছাৰক জনাইছোঁ কথাটো মই আমাৰ চকীদাৰৰ ঘৰতে থাকোঁ ৰুম এটা লৈ পেলাই ভাড়া দিওঁ লাও চাম কোৱাৰ্টাৰ এটা দিলে ভাল হয় কৈছোঁ জানে ইয়াতে আমাৰ হায়াৰ অথৰিটিও জানে এটা কোৱাৰ্টাৰকেইটা যে বেয়া আহিছে ইয়াৰে নহয় ইয়াৰে ইনষ্ট্ৰাক্টৰটো মই ইনস্পেক্টৰ নাই অফিচতে ছুপাৰিনটেণ্ডেণ্ট থাকে হামৰেন মেনচিং বে আহিছে দেখিছে হ'ল আজি ধৰি লওক ছাৰেতো গোটেই বছৰতে আহি থাকে বছৰত আহেই বছৰ বুলি নাহে বছৰ বুলি নহয় মাহতো আহে 2-3 মাহৰ মূৰতো আহে এতিয়া ছাৰেতো আকৌ এইটোতো ডিপুৰ পৰা চেংচন কৰিব লাগে এইটো ডিপুত প্ৰেছাৰ দি আছে এতিয়া এইবাৰ হ'ব